ফ্ৰেণ্ডছ, আপোনালোক সকলোলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। দেৰিকৈ হ'লেও মোৰ এটা বৰ দুখৰ খবৰ এটা আছিল, আপোনালোকক তাৰ মাজতেই কওঁ। এই 2020 চনটো সঁচাকৈ সকলোৰে কাৰণে বহুত বেয়া আছিল আৰু বহুত ভাল হ'লেও বহুত মানুহে বহুতখিনি ভাল পালে, হ'লেও মানে বহুত বেয়া আছিল। মই ভাবিছিলোঁ যে আমাৰ পৰিয়ালত আৰু এনেকুৱা তাৰমানে দুখৰ খবৰ নাই, কিন্তু তথাপিও মোৰ 25 ডিচেম্বৰৰ দিনা যিদিনা খ্ৰীষ্টমাছ আছিল, মোৰ অতি মৰমৰ মোৰ বাই শাহুগৰাকী অকস্মাত তাৰমানে ঢুকাই গ'ল আৰু মেডিকেল চায়েন্সৰ মতে তেওঁক কৰোণা বুলিয়েই ক'লে আৰু আমাৰ গোটেই পৰিয়ালটো আৰু এই দুখটো তাৰমানে একেবাৰে আমি পাহৰিব পৰা নাই। আৰু সেইকাৰণে মই এনেকুৱা এটা অৱস্থা হৈছিল মোৰ, যিটো কাৰণে মই যেন ৰেচিপি নবনামেই মই, কাৰণ তেখেতে মোক বহুত অনুপ্ৰেৰণা জগাইছিল। প্ৰত্যেক মুহূৰ্ততে মোৰ প্ৰত্যেকটো ভিডিঅ' চাই আৰু প্ৰত্যেকটো কথাই মোক তেওঁৰ লগত বৰ ফ্ৰেণ্ডশ্বিপ। তাৰমানে মোৰ বাই শাহু এনেকুৱা বাই শাহু তাৰমানে মই অল টাইম ফেভৰিট আছিল আৰু মই মোৰ বিয়াৰ পাছত 5 বছৰৰ পিছতহে মই তেখেতক তাৰমানে বিয়া দিছিলোঁ। খুব নিজৰ, একেবাৰে মই এতিয়া তথাপিও এতিয়া মনটোতো সদায় এনেকেই থাকিলে নহ'ব, যিটো নিয়ম যিটো একেবাৰে সত্য বাস্তৱ তাকতো স্বীকাৰ কৰিবই লাগিব। আৰু সেইটো দুখ আৰু তাৰ মাজতেই মই আপোনালোকক এই ভোগালী বিহুত এটা পৰম্পৰাগত এটা পিঠা, যিটো পিঠা মই শাহুমাৰ পৰা শিকিছিলোঁ, সেই পিঠাটো মই আপোনালোকক বনাই দেখাম। আহকচোন। মই টেকেলি মুখত দিয়া পিঠা বনাম আৰু তাৰ কাৰণে মই এই খোৱা আৰৈ চাউল লৈছিলোঁ 2 কাপ আৰু 1 কাপ লৈছিলোঁ কণজহা চাউল আৰু আধা অকণমান লৈছিলোঁ ইমানখিনিমান মই বৰা চাউল আৰু এইখিনি লৈ মই মিক্সিত মাৰিলোঁ। মিক্সিত মাৰি সম্পূৰ্ণ গুড়ি কৰি ল'লোঁ আৰু তাত মই অকণমান নিমখ লৈছোঁ। আনে নিমখ দিয়ে নে নিদিয়া গম নাপাওঁ, কিন্তু মই অকণমান নিমখ দি লৈছোঁ। নিমখ দি লৈ এইখিনি পিঠাগুড়ি মই মিক্সিত মাৰি ল'লোঁ, আপোনালোকক সেইটো দেখুওৱা নাই। ইয়াৰ পাছত মই ইয়াত অকণমান কৰি মই পানী দিম, অকণমান কৰি পানী দি এই মিশ্ৰণটো মই ভালদৰে বনাই লওঁ। বেছি পানী দিব নালাগে, সেইটো আপোনালোকক মই কৈছোঁ। অলপ দি পেলাই অলপ মুঠি মাৰিব পৰা এটা কৰি লওঁ। এয়া চাউলৰ গুড়িখিনিত মই চব এনেকৈ মুঠি মাৰিব পৰা এইটো এনেকুৱা ধৰণে কৰি ল'লোঁ। আৰু এইফালে চব তিলখিনি মই ভালদৰে ধুই সেই তিলখিনি শুকুৱাই অকণমান ভাজি গুড়ৰ লগত মিহলি কৰি ল'লোঁ। এইবোৰ আপোনালোকক দেখা নাই, যিহেতু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। নাৰিকলৰ গুড়িখিনিত মই গুড় দি এটা এইটো মিশ্ৰণো বনাই ল'লোঁ। ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাম লাহে লাহে। এইখনত মই অলপ কৰি লৈ মই ইয়াত চালি ল'ম। অলপ সেমেকা ভাতটো থাকিব লাগিব। এয়া মই সম্পূৰ্ণ গোটেইখিনি মই এই গুড়িখিনি এইখন চালনীত মই চালি ল'ম। মুখত দিয়া পিঠাটো বনাবলৈ মই অলৰেডি এইখিনি বনাই ল'লোঁ, চালি ল'লোঁ, আপোনালোকে দেখিলে। তাৰপাছত মই এতিয়া এটা ষ্টীলৰ বাতি লৈছোঁ আৰু আগতে মানুহবিলাকে আচলতে এই নাৰিকলৰ যিটো মানে কি বুলি কয়, নাৰিকলৰ চুকুৰা, সেই চুকুৰাটো এফাল লৈছিলে। কিন্তু সেইটো আজিকালি আচলতে নাৰিকলৰ চুকুৰাবোৰ তেনেকৈ পাবলেই দিগদাৰ হয়, ভাঙিয়ে যায় নাৰিকলবোৰ হেৰি কৰিলে। ইয়াৰ পাছত চাওক, ইয়াত এই এটা তৰপ মই দি দিলোঁ, পিঠাগুড়ি দি দিলোঁ। দি দিয়াৰ পাছত মই তাত আকৌ তাৰ ওপৰত মই এটা তৰপ এনেকৈ নাৰিকলৰ আৰু গুড়ৰ গুড়ি এনেকৈ এটা তৰপ দি দিলোঁ। দি দিয়াৰ পাছত আকৌ তাৰ ওপৰত নাৰিকলৰ গুড়ি দিলোঁ, পিঠাগুড়িখিনি দি দিলোঁ। পিঠাগুড়িখিনি দি দিয়াৰ পাছত ইয়াত আকৌ মই তিল আৰু গুড়ৰ যিটো মিশ্ৰণ সেইটো দিলোঁ। অকণমান সৰহকৈ দিলে খাই ভাল লাগে। ইয়াত দিলোঁ। দিয়াৰ পাছত ইয়াত আকৌ অলপ পিঠাগুড়ি দি দিলোঁ। পিঠাগুড়িবোৰ হেঁচিব নালাগে, এনেকৈয়ে দিব লাগে। তাৰপাছত এইখিনি অকণমান সমান কৰি ল'ব লাগিব। সমান কৰি লোৱাৰ পাছত আপোনালোকে কটন কাপোৰ, মই এয়া বিচনাৰ মানে লেপৰ কভাৰ আছিলে, সেই লেপৰ কভাৰখন মই অকণমান পাতলা, যেতিয়া সেইখন মই অকণমান পানীত তিয়াই ল'লোঁ। তিয়াই লৈ
এইটো ইয়াত এনেকৈ অকণমান হেঁচা মাৰি পেলাই এইটো এটা বনাই ল'লোঁ। চাব আকৌ মই কেনেকৈ টেকেলিটো মুখত দিম। আজিকালি আচলতে বহুতো এনেকৈ ভাপত দিয়া বহুত ধৰণে বনাব পাৰে। আমি একেবাৰে পুৰণি ষ্টাইলৰ আৰু মোৰ পুৰণি ষ্টাইলত আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ বনাব পাৰিব। তাৰপিছত মই এনেকৈ এটা এটা কৰি বনাই যাম। এতিয়া মই চৌকা আছে মোৰ ঘৰত, সেই চৌকাত মই জুই ধৰি থৈ আহিছোঁ, টেকেলি এটা তাতে দি থৈ আহিছোঁ। চব মোৰ ঘৰতে চিমনি চৌকা আছে আৰু মোৰ শাহুৱাই আচলতে এইটো মোৰ তামৰ টেকেলি মুখত দিয়া পিঠা বনোৱা তামৰে আছিল। মই এতিয়া জুই ধৰি থৈ দিছিলোঁ, দেখিছোঁ তাৰ তলটো ফুটি গ'ল। ফুটি যোৱাৰ কাৰণে মোৰ ভাগ্য ভাল, মোৰ ঘৰত একো এনেকুৱা এটা টেকেলি আছিলে। এই টেকেলিটোতে মই এতিয়া এইটো অকণমান ভালকৈ অকণমান ঘূৰাই ল'লোঁ। ঘূৰাই লৈ পেলাই এইটো মই ইয়াত 10 মিনিট নালাগে, 5 মিনিটৰ ভিতৰত এইটো এনেকৈ থৈ দিছোঁ আৰু ইয়াৰ ভাপত এই পিঠাটো হৈ যাব। খাবলৈ অতি সুন্দৰ হয়, অতি ভাল লগা। গাখীৰতো খাব পাৰে আপোনালোকে, সুদাকেও খাব পাৰে, খুব ভাল লগা। আপোনালোকে এদিন এনেকৈ ট্ৰাই কৰি চাবচোন। এই 3টা মই বানকাহীখনত উলিয়াই ল'লোঁ আৰু এটা আপোনালোকক দেখুৱাই দিছোঁ। খুব বেছি 5 মিনিটমানেই লাগিছে ভাপত দিওঁতে। আৰু এয়া চাওক সম্পূৰ্ণকৈ হৈ গ'ল। তাৰপিছত কাপোৰখন এৰুৱাই দিব। কাপোৰখন এৰুৱাই ইয়াত এইটো দি দিব। বাতিটো অকণমান বহুত গৰম, ধৰিবলৈ অসুবিধা কৰোঁ। এয়া এনেকৈ দি দিব। আৰু এয়া মোৰ ভাপত দিয়া পিঠা হৈ গ'ল। অকণমান ইয়াত লাগি ধৰিলে এইটো ইয়াত অকণমান মই লগাই দিম। খুব গৰম বাতিটো, সেইকাৰণে অকণমান তথাপিও ইমান ভাল লাগে খাবলৈ। আপোনালোকে এনেধৰণে মই যেনেধৰণে কৈছোঁ আপোনালোকে তেনেধৰণে এই ভাপত দিয়া টেকেলি মুখত দিয়া ভাপত দিয়া পিঠাটো বনাবচোন। আৰু যদি খাই টেষ্ট কৰিব আৰু যদি খাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোক লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন যদি কোনোবাই চাইছে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।